নমস্কাৰ, মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকৰ বাবে বেঙেনা আৰু বিলাহীৰে বনোৱা এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। খুব ঝটপট বনি যায়, আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। আজিৰ ৰেচিপিটোৰ বাবে মোক লাগিব 2টা বেঙেনা আৰু অলপ মছলা মই পানীত মিলাই লৈছোঁ। ইয়াত আছে আদা নহৰু পেষ্ট, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু হালধি মই অলপ পানী দি গুলি লৈছোঁ, আৰু 2টা পিঁয়াজ আৰু এটা সৰু বিলাহী, আৰু লাগিব কেইটুকুৰামান মাছ। প্ৰথমে গেছটো জ্বলাই লৈ মই বেঙেনাকেইটা পুৰি ল'ম। মোৰ ওচৰত দীঘলীয়া বেঙেনা আছিল কাৰণে মই এয়াই ল'লোঁ, কিন্তু আপোনালোকে ভোলা বেঙেনা থাকিলে সেইটোও ল'ব পাৰে। তেতিয়া ভোলা বেঙেনাটো বেছি ভাল হয় খাবলৈ। ভালদৰে ইলুটি শিলুটি কৰি মই বেঙেনাকেইটা পুৰি ল'লোঁ। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত বেঙেনাকেইটা ভালদৰে মই বাকলি গুচাই ল'ম, আৰু বাকলি গুচাই হৈ যোৱাৰ পিছত মই সৰু সৰুকৈ টুকুৰা কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে বেঙেনা 2টা পিটিকা কৰিও ল'ব পাৰে। এয়া চাওক, বেঙেনা পোৰা হৈ গ'ল। এতিয়া এখন কেৰাহী মই গৰম হ'বলৈ দিছিলোঁ। তাৰপিছত ইয়াত মই জোখমতে তেল দি ল'ম। আপোনালোকে নিজৰ সোৱাদ অনুসৰি তেলটো দিব পাৰে। কেইটামান পাঁচফোৰণ ফুটাই ল'ম আৰু এটা শুকান জলকীয়া তাতে দি দিম। এইখিনি যেতিয়া অকণমান ৰঙা পৰিব তেতিয়া মই তাতে পিঁয়াজ গোটাখিনি দি দিম আৰু ভালদৰে ভাজিম। এয়া চাওক, মোৰ পিঁয়াজখিনি প্ৰায় আধা ভাজা হৈ গ'ল। এতিয়া মই তাতে বিলাহীটো কাটি দি দিলোঁ, আৰু নিমখো এতিয়াই দি দিছোঁ, কাৰণ বিলাহীখিনিত নিমখ দি দিলে বিলাহীখিনি সোনকালে গলি যায়। আৰু যিখিনি মছলা মই পানীত মিলাই থৈছিলোঁ সেই মছলাখিনিও দি ভালদৰে কেঁচা গোন্ধটো নোযোৱালৈকে মই ভাজি থাকিম। এয়া ভজা হৈ গ'ল। এতিয়া মই বেঙেনাখিনি ইয়াতে দি দিম আৰু ভালদৰে বেঙেনাখিনি হেতাখনেৰে মিলাই ল'ম। এতিয়া দেখিছেনে, মিলোৱা হৈ গ'ল। তাৰপিছত মই জোখমতে পানী দি দিম। আপোনালোকে নিজৰ জোখমতেই দিব, চাব যাতে পানীটো বেছি নিদিয়ে, কাৰণ গ্ৰেভি হ'লে বেছি ভাল লাগে। এই ৰেচিপিটো জোল হ'লে ভাল নালাগে। এতিয়া মোৰ গ্ৰেভিটো উতল আহিছে। এতিয়া মই মাছ কিপিচ ইয়াতে দি দিম। ভালদৰে এবাৰ লৰাই লৈছোঁ, আৰু ইয়াতে এতিয়া মই গৰম মছলা দি দিম অলপ। এতিয়া ভালদৰে মিলাই দিম। মিলাই মই গ্ৰেভিটো অলপ ডাঠ যেতিয়া হ'ব তেতিয়ালৈকে মই ঢাকি থৈ দিম। এয়া চাওক, মোৰ গ্ৰেভিখিনি ডাঠ হৈ আহিছে, প্ৰায় হৈ গ'ল। 1-2 মিনিটমান এনেদৰে উতল অহাৰ পিছত মই এইখিনি ঢাকোন মাৰি গেছটো অফ কৰি দিম। বন্ধু বান্ধৱীসকল, আজিয়ে আছিল এইটোৱে মোৰ ঝটপট বিলাহী আৰু মাছৰ ৰেচিপি। যদি আপোনালোকৰ আজিৰ এই ৰেচিপিটো মোৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব, আৰু কমেণ্টত জনাবলৈ নাপাহৰিব দেই কেনেকুৱা লাগিল। আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। তেতিয়ালৈ আহোঁ, ধন্যবাদ।